এই সময়খিনি তেওঁ হাস্যকাৰ কৰি গৈ লৈ লাষ্টত যদি চৰকাৰী হস্পিটেলত সন্তান জন্ম দিয়ে টকা 500 পায়। মাজতে যদি তেওঁ ঘৰতে জন্ম দি দিয়ে তেতিয়াহ'লে সেই পইচাটোও নাপায়। প্ৰথমতে কৈছো যে আশা কৰ্মীসকল স্বেচ্ছাসেৱী ব্যক্তি। আমিও স্বেচ্ছাসেৱী কিন্তু আমি 1,72,000 টকাৰ দৰমহা পাওঁ। অধ্যক্ষ ডাঙৰীয়া, মোৰ এটা সাপ্লিমেন্টাৰী কুৱেশ্যন কৰক, নট ক্ৰিটিচাইজ, অনলি কুৱেশ্যন। একদম কুৱেশ্যন ডাইৰেক্ট। মানে আজি মন্ত্ৰী ডাঙৰীয়াই কৈছে যে 20,000 পৰা 25,000 টকালৈকে কেতিয়াবা পাই যায়। ইয়াত গোটেই তালিকাখন আছে আচাৰ কৰ্মীসকলৰ মাষ্টাৰ ক্লেইম যিখন পত্ৰ, তাত আপুনি যদি চায় যে এটা কামৰ কাৰণে হায়েষ্ট আপোনাৰ 500 টকা। এগৰাকী মহিলাক, গৰ্ভৱতী মহিলাক মানে গোটেই সময়খিনি তেওঁ হাস্যকাৰ কৰি গৈ লৈ লাষ্টত যদি চৰকাৰী হস্পিটেলত সন্তান জন্ম দিয়ে টকা 500 পায়। মাজতে যদি তেওঁ ঘৰতে জন্ম দি দিয়ে তেতিয়াহ'লে সেই পইচাটোও নাপায়। আশা কৰ্মীসকলৰ ইমান কষ্ট, কিন্তু তাৰ পাছত যিটো পইচা পায় সেইটো 1000 টকা ৰাজ্য চৰকাৰ তাকো নিয়মীয়াকৈ মাজে মাজে নিদিয়ে, আৰু কেন্দ্ৰীয় চৰকাৰৰ 2000 টকা 3000 টকাত পৃথিৱীৰ কোনো মানুহ চলিব নোৱাৰে। আৰু এই ক্লেইমৰ পৰা কেতিয়াবা 1500 টকাও নাপায়, এমাহত কেতিয়াবা 1500 টকাও নাপায় কোনোবা আশা কৰ্মীয়ে। গতিকে মই মন্ত্ৰী মহোদয়ক আৰু এটা কথা ক'লে মন্ত্ৰী মহোদয়ে যে নহয় যে ৰিটায়াৰমেণ্ট বেনিফিট হিচাপে 2 লাখ টকা আৰু 3 লাখ টকা দিয়াৰ ব্যৱস্থা হৈছে। গাঁওবুঢ়াবিলাকক 5 লাখ টকা দিম বুলি আগতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছিলে ৰিটায়াৰমেণ্টৰ পাছত, সেইটো কিন্তু দিয়া নাই। অন্যান্যসকলকো তেনেকৈ ঘোষণা কৰি থৈছিলে, দিয়া নাই। এতিয়া আশাকৰ্মী বহুতে ৰিটায়াৰ কৰিলে, তেওঁলোককো দিয়া নাই। গতিকে মই অনুৰোধ কৰিব পাৰিম নেকি? আৰু লগতে তেখেতে কৈছে যে এতিয়া হেৰিয়াৰ কাৰণে আশাকৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ কাৰণে নতুন ইনচেণ্টিভ। মই সেইকাৰণে মন্ত্ৰী মহোদয়ক এইটো প্ৰশ্ন কৰিব পাৰোঁ নেকি, মন্ত্ৰী ডাঙৰীয়া, আমি জানিব পাৰোঁনে যে সঁচাকৈ আশাকৰ্মীসকলৰ যিটো এতিয়া ইনচেণ্টিভ, আপোনালোকে ইনচেণ্টিভটো নহয় ৰেগুলাৰ যিটো দিয়ে 1000 টকা, সেইটো অন্ততঃ ৰাজ্য চৰকাৰটো 10,000 কৰিবনে? আৰু আপোনালোকে যিটো আপোনাৰ এই যিটো ইনচেণ্টিভৰ যিখন তালিকা, এই তালিকাখন অকণমান বৰ্ধিত কৰি তেওঁলোকক আৰু কিছু সা সুবিধা প্ৰদান কৰিবনে? লগতে তেওঁলোকক নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবনে? মন্ত্ৰী ডাঙৰীয়া, মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰথমতে কৈছো যে আশা কৰ্মীসকল স্বেচ্ছাসেৱী ব্যক্তি। সেই কথাটো মনত ৰাখি বাকীখিনি কথা নিৰ্ধাৰণ হ'ব। আমিও স্বেচ্ছাসেৱী কিন্তু আমি 1,72,000 টকাৰ দৰমহা পাওঁ। হৈছে আপুনি অলৰেডি ৰিপ্লাই দিলে। আমিও প্লিজ অনাৰেবল মেম্বাৰ, আমি 1,72,000 দৰমহা পাওঁ। অনাৰেবল মেম্বাৰ, তেওঁলোকে 3,000 টকা পায়। গগৈ, এইটোতো অন্যায় হৈছে। গগৈ, অংগনবাদী কৰ্মীসকলৰ দৰমহাও বঢ়াব লাগে আৰু আশা কৰ্মীসকলৰ দৰমহাও বঢ়াব লাগে, এইটো অন্যায় হৈছে। আমি 1,72,000 পাওঁ, মই আজি 1,72,000 টকা পাওঁ। মইতো কৰিবলৈ আহিছো। ইণ্টাৰাপশ্যন কৰিব নালাগে কুৱেশ্যন আৱাৰত। অধ্যক্ষ মহোদয়, প্লিজ। অধ্যক্ষ মহোদয়, অলৰেডি আপুনি ৰিপ্লাই দিলে। অধ্যক্ষ মহোদয় থাকিলে যে কৈ থাকিব লাগে এইটো নহয়। মই যিখিনি কথা কৈ আহিছো অলৰেডি কুৱেশ্যনৰে কৰি আছে, আপুনি ৰিপ্লাই আমি দিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰ মতে আমি ৰিটায়াৰমেণ্ট বেনিফিট আমি আৰম্ভ কৰিছোঁ 2 লাখ টকা আৰু 3 লাখ টকা, আৰু তাৰ পিছত বাকীখিনি মই বাৰে বাৰে কৈছো যিমান স্কিম আহিছে তেওঁলোকে প্ৰতিটো স্কিমত টকা পায়। গতিকে তেওঁলোকৰ টোটেল যিটো ইনকাম সেইটো এই ধৰণে কোৱা ধৰণে নহয়। থেংক ইউ। কুৱেশ্যন নম্বৰ 62।